Hi friend, আজি মই আপোনালোকক মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আনবক্সিং ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। সিদিনা মই এটা অনলাইন কৰিছিলোঁ, সেই পাৰ্চেলটো পালোঁ। মই এই পাৰ্চেলটো আজি আনবক্সিং কৰি দেখাম বুলি ভাবিছোঁ আপোনালোকক। কিনো অৰ্ডাৰ দিছিলোঁ আৰু তাৰ ইউজেছবিলাক কেনেকুৱা ধৰণৰ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্চেলটো মই প্ৰথমতে খুলি লৈছোঁ। আপোনালোকে প্লিজ বেয়া কমেণ্ট নিদিব। মোৰ এই চেনেলটোত ফাৰ্ষ্ট আনবক্সিং ভিডিঅ' হয়, তো আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। তো দেখিছে, এইটো এটা হ'ল মাইক হয়, যিটো ইউটিউবাৰসকলে ইউজ কৰে আৰু বহুতো এংকৰসকলে ইউজ কৰে। যেতিয়া ষ্টেজ পাৰফৰ্মেঞ্চ দি থাকে তেতিয়া বিশেষকৈ সৰু মাইক ইউজ কৰে। এইটো ডাঙৰটো দাঙিবলৈ ৱেট হয়, আৰু বিশেষকৈ যেতিয়া নিউজ চেনেলসমূহো এই মাইকটোৱে ইউজ কৰে। কিন্তু এইটো নহয়, ইয়াতকৈ অলপ বেলেগ ধৰণৰ আছে। মই অন্য এটা ভিডিঅ'ত দেখাই দিম। কিন্তু এইটো হ'ল জাষ্ট মোবাইলত কানেক্ট কৰি, বিশেষকৈ এতিয়া যিবিলাক জাৰ্ণালিষ্ট হয় সিহঁতে মোবাইলৰ দ্বাৰাই কিছুমান ফুটেজ গ্ৰহণ কৰে, আৰু সেই ফুটেজবিলাক যেতিয়া ৰেকৰ্ডিং কৰে তেতিয়া এই মাইকটো ইউজ কৰে। আৰু সেই মাইকটোৰ ওপৰত খালি এটা আৱৰণ প্ৰলেপ লগাই লয়। নিউজ লাইভ হওক বা নিউজ টাইম হওক বা প্ৰতিদিন টাইম হওক বা প্ৰাগ নিউজ হয়, তেনেকুৱা ধৰণৰ কথা। এটা মেটেলছৰ কিবা দিছে, আপোনাৰ চেপেনা দিছে তাত, যিটো এনেদৰে লগাব পাৰি। দেখিছে সুন্দৰভাৱে খাপ খাই যায়, যাতে হিলিব নোৱাৰে বস্তুটো। একদম আঁতি বান্ধি যেনেকৈ বান্ধো বুলি কয়, ঠিক তেনেদৰে এই চেপেনাটো যেতিয়া ইউজ কৰোঁ একদম আঁতি ভালকৈ ৰৈ যায় আৰু তেনেকুৱা ধৰণৰ কথা। তো এইটো ইউজ কৰিলে কি হয়, যিটো ভইচ, সেই ভইচটো একদম ৰিফাইন হয়। যেনেকৈ কওঁ যে আমি চাকনিত চেকিলে যেনেকৈ ৰিফাইন হয়, ঠিক তেনেদৰে ইয়াৰ দ্বাৰা তাৰ ভইচটো কি হয়, একদম ৰিফাইন হৈ যায়, একদম পিয়'ৰ ৰিফাইন। যেনেদৰে আমি কোনো ধৰণৰ ভেজাল নাপাওঁ, মাতটো তেনেদৰে ভেজাল নহয়। তো আগবাঢ়োঁ। তো এয়া দেখিছে, মই এটা সৰু মোবাইল লৈ লৈছোঁ। ডাঙৰ মোবাইল হ'লে বেছি ভাল হয়। জাষ্ট মই তাৰ ইউজটোহে দেখাইছোঁ যে কেনেদৰে ইউজ কৰিব পাৰি। মাইক্ৰ'ফোন লগোৱা সেই পইণ্টটোত ইয়াৰ জেক পিনটো লগাই দিব লাগে, আৰু আপোনালোকে যেতিয়া ভিডিঅ' কৰিব বা অডিঅ' কৰিব, তো অডিঅ' বুটান ক্লিক কৰি তো তাত কথা ক'লেই হ'লেই মাইকটোত। তো কথা কোৱাৰ লগে লগে অট'মেটিক ইয়াৰ জৰিয়তে ৰেকৰ্ড মোডত গৈ থাকিব ইয়াৰ ভইচটো, আৰু একদম পিয়'ৰ ৰিফাইন হৈ যাব, যিটো আপুনি বেলেগ ভইচ নাপাব। একদম আপোনাৰ ভইচটোহে ওলাব, বেলেগ ভইচ প্ৰায় নাহিবই। দেখিছে, মই খুলি দেখাই দিছোঁ। ইয়াত দেখিছে কিছুমান জালনা আছে, বিশেষকৈ এই জালনাবোৰৰ জৰিয়তে এই অডিঅ'টো কম্পনৰ সৃষ্টি হৈ একদম মোবাইলত ৰেকৰ্ডিং হয়। তো আৰু এই কাৰ্বন টুকুৰা দেখিছে যে, ইয়ে হ'ল ৰিফাইন কৰাৰ মেইন বস্তু। ইয়াৰ দ্বাৰা মাতটো একদম, যেতিয়া আমি জানো যিমান ঘন হয় তিমানেই চাফা হৈ আহে, ঠিক তেনেদৰে যিমান ঘন হ'ব তিমানেই আপোনাৰ অডিঅ'টো একদম ভাল হৈ যাব ভইচটো। আপোনালোকে মই সিদিনা যিটো পাৰ্চেল অৰ্ডাৰ দিছিলোঁ তাৰ ভিডিঅ' আপোনালোকে কৈ আছিল আনবক্সিং চাম, তো আনবক্সিং দেখাই দিলোঁ। তো মই ভিভ' Z1 Pro মোবাইল এটা লৈছিলোঁ, তো ইয়াৰ আনবক্সিং মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম। তো ইয়াৰ বাবে প্লিজ ৱেইট কৰক, আৰু এই চেনেলটো প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। তো আজিলৈ আহোঁ, বাই বাই। প্লিজ বেয়া কমেণ্ট নিদিব, ইমান দামী মোবাইল নহয় দেখাবলগীয়া। তো বাই বাই।